Hello everyone, welcome back to my channel Koli Entertainment. আশা কৰো সকলো ভালে আছে, মোৰো বাৰু ভালেই দে। আৰু আজি আহিছো এটা নতুন ব্লগ লৈ আৰু ব্লগটো হৈছে ট্ৰেভেলিং ব্লগ। যেহেতু ওচৰতে আহিছো, সৰুকে এটা দিছো। মই আহিছো ক'ত হেতুটো থাম্বনেইলটো চাই গম পাইছে, নিমাটি ঘাটলৈ আহিছো। বিজু আহিব নোৱাৰিলে কাৰণ তেওঁ আচলতে পিকুৰ লগত তেওঁৰ ভিনিয়েক আহিছে আৰু তেওঁৰ লগতে কিবা কাম এটাত ব্যস্ত হৈ গ'ল, সেইটো কাৰণে নাই অহা। আমি তিনিটা আহিছোঁ, মই পিকু আৰু আমাৰ ইছু আহিছে লগত। আৰু ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব শেষলৈকৈ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু এতিয়া আমি আহি আছোঁ, এয়া চাওকচোন চবফালে সেউজীয়া। আৰু নিমাটি ঘাটলৈ যোৱা এই ৰাস্তাটো এনেও চবেই ভাল পায় আৰু বিদেশী পৰ্যটকতো বহুত এইফালে অহা যোৱা কৰে। পৰিৱেশটো সেউজীয়াৰ মাজত আহি থাকে, এনেকৈ বহুত ভাল লাগে। আৰু মই এনেও ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ, আচলতে সৰুৰ পৰা ভাল পাওঁ। মই যেতিয়া বিহু নাচি আছিলোঁ বা কয়লানিহৰ প্ৰগ্ৰেম কৰি আছিলোঁ, তেতিয়া ভাৰতৰো বিভিন্ন জেগাত প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ, বহুত ঠাই চাইছোঁ। যোৰহাটতো বা অসমখনতো বহুত জেগালৈ গৈছোঁ। বহুত ভাল পাওঁ আচলতে, ট্ৰেইনতেই হওক বা বাছতেই হওক, যাত্ৰা কৰি বিৰাট ভাল পাওঁ। আৰু তেতিয়া বাৰু ইউটিউব তেনেকৈ নাছিল বা আমি কৰা নাছিলোঁ, এতিয়া কৰিছোঁ বাবে সৰু সৰুকৈ অকণমান দেখাবলৈ চেষ্টা কৰোঁ। চাই থাকিব আৰু আপোনালোকে অকণমান কমেণ্ট কৰিবচোন যে কেনেকুৱা লাগে, ভাল লাগে, বেয়া লাগে, বা আপোনালোকৰ কেনেকুৱা ধৰণৰ ব্লগ লাগে সেইটোকে হ'লেও জনাব। এতিয়া আমি আহি এয়া পাইছোঁহি, চাওকচোন। এইটো আচলতে কিবা কয়, কি বুলি কয়, বৰমাথাউৰি বুলি কয় নেকি, বৰালি বুলি কয়, বৰালি। আৰু সেইটো পাৰ হৈ আমি এয়া লাহেকৈ অকণমান নদীখন দেখা পাইছে, ব্ৰহ্মপুত্ৰখন। আৰু এতিয়া যিহেতু বাৰিষা ছিজন, তাতে দেখিছেনে বৰষুণ একদম চিপচিপাই আছে। এতিয়া অকণমান এৰিছে, তাকে আহি আছোঁ। মানুহ অলপ আছে বাৰু, এজন দুজন দেখি পাইছোঁ ৰাস্তাটোত। আৰু ফেৰীহঁতো অহাৰ সময় হৈছে চাগে, গাড়ীবোৰ এখন দুখনকৈ সৰুকৈ দেখি পাইছোঁ। আইও ইমান বতাহ মাৰিছে, ৰাম ইমান ঠাণ্ডা লাগিছে বতাহৰ কোবত। মানে ইয়াত গাড়ীখনত আহি থাকোঁতে অনুভৱ কৰিছোঁ, বেলেগ একদম চেঁচা বতাহ এজাক আহি গাত লাগিছেহি। এয়া চাওকচোন, একদম আচলতে বতৰটোৰ কাৰণেও এনেকুৱা হৈছে বাৰু। আজি 3-4 দিনৰ পৰা কণ্টিনিউ বৰষুণ দিয়ে আছে নহয়নে বাৰু। ঘৰ চৰবোৰ কিবা জেকি মেলি গৈছে, আৰু ৰাস্তা পদূলিটো কথাই নাই। আৰু আমি তাতে এনেকুৱা ডাৱৰীয়া এটা বতৰত ওলাই আহিছোঁ। আচলতে পিকুৱে বহুত দিনৰ পৰা কৈ আছিলে মই নিমাটি ঘাটখন চোৱা নাই, চাম, সেইবাবে তাকো অকণমান লৈ আহিলোঁ দেখাবলৈ। চাওকচোন তোমাক কেনেকুৱা লাগিছে দে? হা কেনেকুৱা লাগিছে? ইয়ে কৈ দিয়া আকৌ, কেনেকুৱা লাগিছে? ইয়ালৈ আহি কেনেকুৱা লাগিছে? নিমাটি ঘাটলৈ আহিছোঁ। আমি এতিয়া নিমাটি ঘাটলৈ আহিছোঁ, মামাৰ লগত আহিছোঁ। এইখন কি দেখা? এইখন কি হ'ল? না আমাৰ ইছু মানে বেলেগ ফূৰ্তি আৰু নাচি বাঢ়ি ফুৰিছে গোটেই।
কি খাবা হা কি খোৱা এইটো কমলানো খায়নে বাৰু কেইটকা নিমাতী ঘাটলৈ আহিছোঁ বহুত বতাহ বতাহখনত আইঐ থাকিবই নোৱাৰি ইয়াত এতিয়া আমি 10 মিনিটো থকা নাই আৰু ইছুৱে একদম 30 টকা দি এটা মৌচুমী টেঙা এটা লৈহে আহিছে ইমান কৈছোঁ নাই নুশুনে দেই 30 টকা দি ল'লে একদম আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ যামগৈ কাৰণ ইছু অথনিৰ পৰা খোৱা নাই গতিকে এতিয়া ভাবিছোঁ শুব চাগে সেইটো হাতত লৈ আহিছে টেঙাটো আৰু চাব লগাটো বাৰিষা কালত ইমান নাথাকে কাৰণ জানুৱাৰী মানতে ভাল লাগে ইয়াত আহি বালি চৰবিলাক ওলাই থাকে আৰু বিদেশী পৰ্যটকবিলাকো আহে ইয়ালৈ মাজুলী পাৰ হ'বলৈ গতিকে ইয়াতে অকণমান আহি ভাল লাগে কিন্তু এই বাৰিষা কালত যে পাৰিলে কোনো নাহিবই আৰু দেই যদি বিশেষ কাৰণ নাথাকে ইমানেই ঠাণ্ডা বতাহ মাৰে আৰু সৰু ল'ৰা ছোৱালী আনিলেতো আপোনাৰ গা বেয়া হ'ব বুলি ভয়েই মোৰ এটা ভয় লাগিছে জানেনে ইছু গা বেয়া হৈ যায় বুলি ইমানেই বতাহ মাৰিছে ইয়াত